নমস্কাৰ সকলোকে। এইটো আচলতে অলপ দিনৰ আগৰে ভিডিঅ'। মানে মই ঘৰলৈ গৈছিলোঁ। আমাৰ আচলতে কি হয়, প্ৰতি বছৰেই মাহঁতৰ ফালৰ গোটেইকেইজনী বায়েক ভনীয়েকে মিলি পেলাই মানে মাহঁতৰ ঘৰৰ ওচৰতে থকা বাসুদেৱ থানখনত শৰাই দিয়ে। সেইবাবেই মই সেই শৰাই দিয়ালে বুলি ওলালোঁ। আৰু মানে এইখিনি জেগা কিয় দেখুৱাইছোঁ জানেনে? যেতিয়াই এই মিছন চাৰিআলিৰ ওচৰৰ সেইখিনি পাওঁ ন, মোৰ মানে মাথা বিষটো লাহে লাহে বাঢ়িয়ে আহে। মানে কেতিয়া যে হ'বগৈ নহয় এইখন বনাই আছে হোৱাগৈহে নাই। আৰু মানুহবোৰৰ বহুত প্ৰব্লেম হৈছে, সেয়াই আৰু। তাৰপাছত মই গৈ পালোগৈ পুৰণি গুদামত। মই গৈ পাওঁতে নাম জুৰিব আৰম্ভ কৰিছিলেই গোপিনীসকলে। তাৰপাছতে গৈ পেলাই ইয়াত তেওঁলোকৰ কাৰণে চাহৰ ব্যৱস্থা কৰিলোঁ। গোটেইখিনিয়ে মিলাই এনেকৈ মিঠাই পিঠা এনেকৈ আনিছিলে আৰু। তাৰপাছতে নাম শেষ হোৱাত প্ৰসাদ দিবৰ হ'ল। আমাৰ ফালে এনেকৈ প্ৰসাদ দিয়ে। মই বহুত জেগাত আচলতে বেলেগকৈ দিয়া দেখিছোঁ, মানে ঠাই বিশেষে বেলেগ হয় আৰু। তাৰপাছতে এই বৰমাগৰাকীয়ে সকলোকে প্ৰসাদ দিলে আৰু পাত এখন আৰু ঘৰমুৰি হিচাপেও দিলে। আৰু চাহৰ ব্যৱস্থাটো লগতেই কৰি দিয়া হৈছে, যিহেতু এক্সট্ৰাকৈ আকৌ এবাৰ মানে সিমানখিনি সময় নাছিলে। সেইবাবে প্ৰসাদৰ লগতেই চাহৰ লগত যি দিয়া হৈছিলে গোটেইখিনি একেলগে দি দিয়া হৈছে। আৰু আমি গোটেইখিনি প্ৰসাদ খাই ল'লোঁ। তাৰপাছত একেলগে ভাত খালোঁ। আজিলৈ আহিছোঁ বাৰু, বাই।